কি খবৰ বন্ধুসকল, মই মানে নতুন এটা ভিডিঅ' কথা আহি গৈছো। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ এই ভিডিঅ'টো হ'ব গৈছে বহুতে গুৰুত্বপূৰ্ণ, বহুতে ইনফৰ্মেটিভ ভিডিঅ' সকলো ল'ৰা ছোৱালীৰ পৰা ডাঙৰ মানুহৰ কাৰণে। তো ভিডিঅ'টো শেষলৈকে চাই দিব। আৰু এটা কথা কৈ দিওঁ, যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি একদমেই নাপাৰিব। ভিডিঅ'টো শেষলৈকে চাই দিব, লাষ্টত কমেণ্ট কৰিব কেনেকুৱা পালে ভিডিঅ' চাই। যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব নিজৰ ভাইটি হিচাপে ভাবি পেলাই। আৰু লাইক এটা কৰি দিলে বেছি ভাল লাগিব ভিডিঅ'টো, নহয় জানো? আৰু শ্বেয়াৰটো কৰি দিব, তেতিয়া আৰু ভাল লাগে মোৰ নিজৰ মনটো। আৰু এতিয়াও বৰ্তমান মোৰ হৈছে 50টামান ছাবস্ক্ৰাইবাৰ। আৰু মই আশা ৰাখিছোঁ যে আপোনালোকে অতি শীঘ্ৰে মোৰ যাতে 200টা ছাবস্ক্ৰাইবাৰ টাৰ্গেট 200টা ছাবস্ক্ৰাইবাৰ কৰি দিয়ে। আৰু এই ভিডিঅ'টোৰ মই আজি লাইক ৰাখিছোঁ, লাইকৰ মানে টাৰ্গেট ৰাখিছোঁ মাত্ৰ 50টা। আপোনালোকেতো কমপ্লিট কৰি দিব, নহয় জানো? যদি কমপ্লিট কৰা নাই এতিয়া লাইক কৰি দিয়ক। এজন মানুহ জন্ম হোৱাৰ পিছত ল'ৰাই হওক বা ছোৱালীয়ে হওক, কিছুমানে বিবাহ হয় বা কিছুমানে বিবাহ নোহোৱাকৈ মৰি যায়। কিন্তু মানুহৰ বেমাৰ নোহোৱাকৈ নাথাকে, সেইটো পানীলগা জ্বৰ কাহে হওক যিয়ে নহওক। কিন্তু আজি আমি পানীলগা জ্বৰ কাহৰ বিষয়ে নাপাতো, আমি আজি এনেকুৱা এটা বেমাৰৰ বিষয়ে পাতিম সেইটো বহুত মানুহৰ হয়। আনকি আজিকালি বৰ্তমান সময়ছোৱাত সৰু ল'ৰা ছোৱালীও হয়। কিন্তু সেই বেমাৰৰ নাম হৈছে ডায়েবেটিছ। ডায়েবেটিছত হয় কি, মই কথাটো কৈছোঁ শুনক। ডায়েবেটিছ হ'লে কি হয়, মানুহৰ মানে যোনটো তেজটো বেছি ডাঠ হৈ যায়, মানে ভিস্কচিটিটো বাঢ়ি যায়। একচুৱেলি ভিস্কচিটি বঢ়া মানে হৈছে বস্তুটো বেছি ডাঠ হৈ গুচি যায়। ডাঠ হৈ যোৱা মেইন কাৰণ হৈছে তাত চুগাৰ লেভেল বাঢ়ি যায়, চেক্ৰ'ছৰ লেভেলটো বাঢ়ি যায়। সেইটো কাৰণে তেজটো ডাঠ হৈ যায়। আৰু তেজটো যে চলাচল কৰে আমাৰ শৰীৰত বহুত ক্ষীণ, বহুত পাতলা পাইপ আছে, যাৰ তেজৰ মানে অক্সিজেন বা যিখিনি খাদ্য মানে প্ৰয়োজন হয়, যিখিনি শক্তিৰ প্ৰয়োজন হয় আমাৰ শৰীৰৰ ভিতৰত থকা কোষখিনিলে মানে প্ৰদান কৰে। কিন্তু যেতিয়া তেজটো ডাঠ হৈ যায়, যাবলৈ বহুত কষ্ট হয়। তেতিয়া মানে কষ্ট হয় লগতে আমাৰ বুকুখনৰ মানে হাওঁফাওঁখন, হাৰ্টখনত, একচুৱেলি ক'ব গ'লে হাৰ্টখনৰ কষ্ট পায়। কাৰণ হাৰ্টখনৰ যোনবিলাক পাইপবিলাক, আৰ্টাৰিজ, ভেইনছবিলাক বহুত সৰু হয়। আৰু যেতিয়া মানে ভিস্কচিটি বাঢ়ি যায়, বস্তুটো ডাঠ হৈ যায়, বহুত যাবলৈ মানে বহুত কষ্ট হয়। ডায়েবেটিছ বেমাৰটো সেইটোৱে হয়। আৰু ফলত মানুহজন লাষ্টত দুৰ্বলতাত ভুগি পৰে। আৰু সেইটো কাৰণে কি হয়, দুৰ্বলতাত ভুগি পৰে আৰু মানুহজনে লাষ্টত ডক্টৰৰ প্ৰেছক্ৰিপশ্যন ল'বলগীয়া হয়। ডক্টৰ প্ৰেছক্ৰিপশ্যন ল'লে ডক্টৰে আপোনাক ইনজেকশ্যনৰ কাৰণে প্ৰেছক্ৰাইব কৰিব, প্লাছ আপোনাৰ হেৰি কৰিব, টেবলেট, কেপচুল এইবিলাক প্ৰেছক্ৰাইব কৰিব। কিন্তু বহুতে ভাবে কেপচুলে বহুত ভাল হয়, কাৰণ ইনচুলিন ল'লেতো ভয় লাগে, কাৰণ ইনচুলিনটো ইনজেকশ্যনত ল'ব লাগিব। আৰু এটা কথা কওঁ, কেপচুল বা কিছুমান দৰৱৰ ছাইড ইফেক্ট আছে। ছাইড ইফেক্টটো মেইন কাৰণটো কি হৈছে, কিডনীটোৱে আৰু লিভাৰটোৱে ফিল্টাৰ কৰিব লাগে, যাৰ ফলত কিডনীটোৱে লিভাৰটোৱে মানে সেইবিলাক ফিল্টাৰ কৰাটো মানে অকণমান প্ৰব্লেম হৈ যায়, পিছলৈ ছাইড ইফেক্ট থাকে। আৰু সেইটো কাৰণে ইনচুলিনটো বেষ্ট হয়। আৰু এটা কথা কওঁ, ইনচুলিনটো একচুৱেলি মই টপিকটো লৈছোঁ বেলেগ এটাত, আৰু ইনচুলিনটো আহি গ'ল। ইনচুলিনটো এটা প্ৰটিন হয় দেই। আৰু বহুতে ভাবিব ইনচুলিনটো যে অকল বেজিয়ে দিয়ে লয়, কথাটো কি? আৰু ইনচুলিনটো বেজি দিয়ে লোৱা এটা কাৰণ হৈছে, শুনক, ইনচুলিনটো হৈছে এটা প্ৰটিন দেই। আৰু প্ৰটিনটো যদি আমি ডাইৰেক্ট মুখেদি সেৱন কৰোঁ, প্ৰটিনটো কি হয়, আমাৰ শৰীৰৰ ভিতৰত গৈ হজম হৈ গুচি যায়। যেনেকৈ আমি নৰ্মেল খাদ্য খালে আমাৰ হজম হৈ গুচি যায়। সেইকাৰণে ইনচুলিনটো আমি মানে ইনজেকশ্যনৰ দ্বাৰা বা বেজীৰ দ্বাৰা আমি শৰীৰত সেৱন কৰা হয়। আৰু আজিৰ ভিডিঅ'টোলৈ ইমানেই আছিলে। যদি ভিডিঅ' চাই ভাল পালে কি কৰিব, আগতে কৈছোঁ এতিয়া কৈছোঁ, লাইক এটা কৰি থৈ যাব। নতুন ভিডিঅ' প্ৰতিশ্ৰুতিৰে জয় আই অসম, ধন্যবাদ। যদি চেনেলটো নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি একদম নাপাহৰিব।